নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জনসাধাৰণৰ বাবে ভাল খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ই-শ্ৰম কাৰ্ড থকাসকলৰ একাউণ্টত সোমাব হাজাৰ হাজাৰকৈ টকা। ই-শ্ৰম কাৰ্ড থকাসকলে এতিয়া সহজে পাব সকলো চৰকাৰী সা সুবিধা। PMAY PM কিষাণকে ধৰি পাব কেন্দ্ৰীয় চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনি। ই-শ্ৰম কাৰ্ড থকাসকলে প্ৰতি মাহে লাভ কৰিব পাৰিব ৩,০০০কৈ টকা। কাম কৰি থকাৰ সময়ত অক্ষমতাই দেখা দিলে লাভ কৰিব ১ লাখ টকাৰ আৰ্থিক সাহায্য। ৬০ বছৰৰ পাছত প্ৰতি মাহে লাভ কৰিব ৩,০০০কৈ টকা। মৃত্যু হ'লে পৰিয়ালে পাব ২ লাখ টকাৰ আৰ্থিক সাহায্য। কেনেকৈ আপুনি কৰিব আবেদন? ঘৰতে বহি কৰিব পাৰিব ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে ই-শ্ৰম পৰ্টেল। e-shram.gov.in কৰিব পাৰিব আবেদন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ চৰকাৰৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আৰু মাত্ৰ 10 দিন পাছতেই লাভ কৰিব ৰেচনৰ চাউল। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। অন্তদয়া অন্ন যোজনাৰ অধীনত ৩৫ কিলোগ্ৰাম চাউল লাভ কৰিব। অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। পষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। যদিহে হিতাধিকাৰীয়ে চাউল নাপায় তেন্তে ফোন কৰক এই নম্বৰত। চৰকাৰে মুকলি কৰিছে বিশেষ ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 180034533611। 1967 নম্বৰতো ফোন কৰি দিব পাৰিব অভিযোগ। অভিযোগ সত্য প্ৰমাণিত হ'লে জেল পৰ্যন্ত হ'ব পাৰে ৰেচন দোকানীৰ। ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ বিজ্ঞাপন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, প্ৰতি মাহে স্বামী স্ত্ৰীয়ে একেলগে লাভ কৰিব 10,০০০কৈ টকা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। স্বামী স্ত্ৰীৰ বাবে ভাল খবৰ লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে আনিছে এই সুবিধা। কৃষকৰ পৰা আৰম্ভ কৰি গৃহিণীলৈকে সকলোৱে হ'ব পাৰিব হিতাধিকাৰী। স্বামী স্ত্ৰীয়ে লাভ কৰিব 10,০০০কৈ টকা। কিদৰে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব? কিদৰে কৰিব আবেদন? 18 পৰা 40 বছৰ বয়সৰ ভাৰতীয় নাগৰিকে কৰিব পাৰিব আবেদন। মোবাইল নম্বৰ, বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডৰ সৈতে কৰিব পাৰিব আবেদন। প্ৰতিদিনে 7 টকাকৈ জমা কৰক অটল পেঞ্চন যোজনাৰ অধীনত। 60 বছৰ বয়স হ'লে লাভ কৰিব মাহেকত 5,০০০কৈ টকা। 60 বছৰ বয়সৰ আগতে বিনিয়োগকাৰীৰ মৃত্যু হ'লে তেওঁৰ পত্নীয়ে লাভ কৰিব এই সুবিধা। যদি স্বামী স্ত্ৰী দুয়োৰে মৃত্যু হয় তেন্তে মনোনীত ব্যক্তিয়ে সম্পূৰ্ণ ধন ঘূৰাই পাব।